আসসালামু আলাইকুম বন্ধুসকল, আপোনালোকে বাৰু সেই কাহিনীটো শুনিছেনে যে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সময়ত মক্কাত এজনী বুঢ়ী আছিলে। বুঢ়ীজনে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া ৰাস্তাৰে খোজকাঢ়ি গৈছিলে, তেওঁৰ ঘৰৰ ওপৰৰ পৰা জাবৰ জোঁথৰবোৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গাত পেলাইছিলে। এই ঘটনাটো এদিন দুদিনো নাছিলে, সদায় এনেকুৱা কৰিছিলে। পিছত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিন্তু কেতিয়াও আপত্তি কৰা নাছিলে বা খং কৰা নাছিলে বা কেতিয়াও বেয়াকৈ কোৱা নাছিলে। এদিন হঠাৎ দেখিলে যে এই কামটো হোৱা নাই, এই কামটো বুঢ়ীজনৰ কৰা নাই। তেতিয়া ওচৰ চুবুৰীয়া সুধিলে যে বুঢ়ীজনৰ কি হৈছে। খবৰ পালে যে বুঢ়ীজনৰ অসুখ হৈছে, অৱস্থা কাহিল। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ খবৰ ল'বলৈ গ'লে, আৰু খবৰ ল'বলৈ যাওঁতে বুঢ়ীজনে যেতিয়া দেখিলে আচৰিত ক'লে যে যিজন মানুহক মই ইমান অত্যাচাৰ কৰিছিলোঁ, সিজনে আজি মোৰ খবৰ ল'ব আহিছে। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই সৰলতা দেখি সেই বুঢ়ীজনে পিছলৈ ইছলাম গ্ৰহণ কৰিলে। গতিকে আমি ইয়াৰ পৰা কি শিকিবলৈ পাওঁ এয়া যে আমি আমাৰ সমাজত বা আমাৰ আলহীৰ সৈতে কেনেকুৱা জীৱন যাপন কৰিব লাগে, কেনেকুৱা ভদ্ৰভাৱে, কেনেকুৱা নম্ৰভাৱে, কেনেকুৱা সৰলতাৰে মানুহৰ লগত ব্যৱহাৰ কৰিব লাগে।